बीटीसी सोलोंथाइ बिफान आरो बड'ल टेलिभिजन फाउन्डेशना ड्राग्स एबा फेग्रा मुवा जानाय लोंनायनि सायाव फरायसाफोरनि सांग्रांथि होदों। बीटीसी सोलोंथाइ बिफान आरो बड'ल टेलिभिजन फाउन्डेशना जथायै बीटीसी ओनसोलनि गुबुन गुबुन सोलोंथाइ फसंथान एबा फरायसालिफ्राव फरायसाफोरखौ ड्राग्सनि सायाव सांग्रांथि होनो थांखि लादों। दिनैनिफ्राय जागायनानै फैगौ 15 खालारसिम बीटीसी सोलोंथाइ बिफान आरो बड'ल टेलिभिजन फाउन्डेशननि जथाय फेग्रा मुवा ड्राग्सनि सायाव सांग्रांथि होनाया सोलिगासिनो। गुबुन गुबुन सोलोंथाइ फसंथान एबा फरायसालिनि फरायसाफोरनि गेजेराव बे सांग्रांथिखौ होनाय जागोन। बेबायदिनो दिनै क'क्राझार सहरनि एचएसएमपी फरायसालि आरो क'क्राझार हिन्जावसा एचएस फरायसालिनि फरायसाफोरखौ लानानै फेग्रा मुवा ड्राग्सनि सायाव मेहेरगोनां हाबाफारिनि गेजेरजों सांग्रांथि होनाय जायो। আজি बीटीसी सरकाৰৰ পৰা ড্ৰাগ এবিউজ এৱাৰনেছ প্ৰগ্ৰাম আমাৰ স্কুলত লোৱাৰ কাৰণে মই बीटीसी सरकारलाई मोर तरफर পৰা मोर कृतज्ञता মই যাচিছোঁ। এই ড্ৰাগছ এবিউজ দিনে দিনে বাঢ়ি গৈছে, আমি সকলোৱে গম পাই এইটো কেনেকৈ প্ৰতিৰোধ কৰিব লাগে, বিভিন্ন পন্থা আমি অৱলম্বন কৰিব লাগিব। স্পেচিয়েলি ড্ৰাগ ফেডাৰসকল সৰু সৰু ল'ৰা ছোৱালীক টাৰ্গেট কৰে, গতিকে এইবোৰ প্ৰগ্ৰাম বিশেষকৈ কলেজ ইউনিভাৰ্চিটি বা স্কুলবোৰত কৰাটো খুব মানে বাঞ্ছনীয় বা কাম্য। গতিকে যিটো প্ৰগ্ৰাম লোৱা হৈছে बीटीसी এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, এইটো ভাল ষ্টেপ বুলি মই ক'ব পাৰোঁ। গতিকে যাতে তেনেকৈ প্ৰগ্ৰামটো লৈ থাকে গোটেই বিটিআৰ অঞ্চলত। ধন্যবাদ। ঠিক আছে। বড়ল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন আৰু বিটিআৰ চৰকাৰৰ তত্বাৱধানত এখন সজাগতা সভা ড্ৰাগছৰ ওপৰত কোকৰাঝাৰ গভ হায়াৰ ছেকেণ্ডেৰীত এখন আয়োজন কৰা হৈছে। আমি ইয়াতে ষ্টুডেণ্টবিলাকৰ লগত কথা পাতিলোঁ, কেনেকৈ আমাৰ ষ্টুডেণ্টবিলাক ড্ৰাগৰ প্ৰতি আসক্ত হৈছে। ড্ৰাগৰ প্ৰতি একদিনে আসক্ত নহয়, এইটো এটা গেটৱে। যেনেকুৱা প্ৰথমে তেওঁলোকে চিগাৰেট বিড়ি এইবিলাক ষ্টাৰ্ট কৰে, তাৰপিছত গাঞ্জাত যায়, তাৰপিছত তেওঁলোকে ড্ৰাগছত লাহে লাহে যায় আৰু কি। আপোনালোকে দেখিব পাৰিছিল যে কোকৰাঝাৰত আমাৰ বহুত ষ্টুডেণ্ট ধৰা পৰিছিল এটা সময়ত আৰু জেলত থাকিব লগা হৈছিল। সেইখিনি কথা আমি আলোচনা কৰিলোঁ। আমি ভাৰতবৰ্ষত যদি দেখোঁ যে ভাৰতবৰ্ষত 100 জনৰ ভিতৰত 28 জনে আমাৰ বিড়ি চিগাৰেট এইবিলাক বস্তু খায়, ধপাত জাতীয় বস্তু। তাৰ ভিতৰত আমাৰ 100 জনৰ ভিতৰত 21 জনে আমাৰ মদ খায় 15 বছৰৰ ঊৰ্ধত। তাৰপিছত আমি ড্ৰাগছৰ কথা কওঁ, আমি দেখিম যে গাঁও এৰিয়া বা ৰুৰেল এৰিয়াত বহুত মিলেই আমি চাম যে 100 জনৰ এৰাউণ্ড 3 জনেই আমাৰ এই ড্ৰাগছৰ প্ৰতি আসক্ত আৰু কি। যদি আমাৰ 100 জনৰ 3 জন হয়, ই এটা ডাঙৰ আমাৰ কাৰণে সমস্যা হৈ আছে। আৰু দেখিছে অসম চৰকাৰে কি ধুনীয়াকৈ ড্ৰাগছৰ প্ৰতি যিটো অপাৰেশ্যন ষ্টাৰ্ট কৰিছে, সেই সুযোগতে আমিও এটা চান্স পাইছোঁ যে আমি মানুহৰ মাজত এৱাৰনেছ বস্তুটোৰ বিষয়ে আৰু চৰ্চা কৰিব পাৰোঁ, যাতে পেৰেণ্টছখিনি অকণমান শিক্ষিত হয় আৰু অকণমান যাতে এৱাৰ হয় যে ইয়াৰ পৰা বাচ্চাবিলাকক কেনেকৈ আমি আঁতৰাই ৰাখিব পাৰিম। কিছুমান চিম্পল ভাণ্ডা আছে, যেনেকুৱা নেকি আমাৰ কিছুমান ড্ৰাগছ আসক্ত হ'লে কিছুমান চাইন চিমটম দেখা যায়, চকুবিলাক লাল হৈ যায়, ৰঙা হৈ যায়, বাচ্চাবিলাক নিজকে লনলি ফিল কৰে, বাচ্চাবিলাকে এক কোণাত চুপচাপ বহি থাকে, তেওঁলোকে এংজাইটিত খুব ভোগে, তেওঁলোকৰ লেক অফ কনচেনট্ৰেশ্যন হৈ যায় আৰু ডিপ্ৰেশ্যনত ভোগে। এতিয়া একবাৰ যেতিয়া ডিপ্ৰেশ্যনত আহিব আৰু ডিপ্ৰেশ্যনত ট্ৰিটমেণ্ট নহ'ব, বাচ্চাবিলাক যেতিয়া মানসিকভাৱে তেওঁলোকে মানসিক দুৰ্বল হৈ যাব আৰু মানসিক ৰোগত আক্ৰান্ত হৈ যাব আৰু কি। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा? जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो, अब्ला नोंथांनि थाखाय गोजोनथाव खौरां। नोंथांनि थाखाय दं एसआइ निउर' थेरापि सेन्टार। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन। ট্ৰিটমেণ্ট পাইছোঁ, লগে লগে মোৰ মনৰ শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে। খোজ কঢ়াত খুব অসুবিধা আছিলে, চাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে, মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ। ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ। सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो। एसआइ निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं। बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं। जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन।